জানই জান বুকু ফালি দেখুৱাম তোক নাপালে মই মৰিয়ে যাম তোক নাপালে মই মৰিয়ে যাম কৃষ্ণ কৃষ্ণ হ বোলো কৃষ্ণ 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 হ বোলো কৃষ্ণ কৃষ্ণ কলিজাত নিশা আছে তোৰে নাম তোক নাপালে মই মৰিয়ে যাম যথেষ্ট মোৰ আশা আছে সকলোৰে প্ৰতি অসমবাসী তথা ভাৰতৰ চুকে কোণে আৰু বাহিৰতো মোৰ ফ্ৰেণ্ড চাৰ্কল আছে যোৱা বছৰ মই এটি ৰিলিজ কৰিছিলোঁ মইনা বাখৰ বুলি যথেষ্ট আদৰি লৈছে মানুহে এইবাৰো মোৰ যথেষ্ট আশা আছে আৰু গীতিৰ লগত জড়িত সকলোখিনি কলা কৌশলীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে কষ্টৰ বিনিময়ত আজি এই গীতটি পাবলৈ সক্ষম হৈছোঁ মোৰ আশা আছে বিশ্বাস আছে নিশ্চয় গীতটি ৰাইজে আদৰি ল'ব লিৰিক্সটো মই নিজেই লিখোঁ গতিকে লিৰিক্সটো মোৰ নিজৰে হয় আৰু মিউজিক কৰিছে হিমাংশু দেৱ চৌধুৰী অডিঅ' আৰু এক্টিং কৰিছে দেৱজিৎ আৰু গীতাঞ্জলি বুলি ছোৱালী এজনী নিউ কামাৰ খুব ধুনীয়া কৰিছে কাম কৰিছে ভাল কৰিছে লগত মোৰ কোৰিঅ'গ্ৰাফ কৰিছে সিকন্দৰ তেওঁ মোৰ লগতে আছে সিকন্দৰে খুব ধুনীয়া কাম কৰিছে আৰু লগতে সিকন্দৰে গানটোত ইমানেই সোমাই গৈছে নিজে ডান্সো কৰিছে গতিকে ৰাইজে চাই ভাল পাব আৰু খুব এটা ধুনীয়া গীত আমি আশা কৰিছোঁ যিমানখিনি আশা কৰিছোঁ হয়তো তাতকৈ বেছি মৰম পাব পাৰোঁ ৰাইজৰ প্ৰতি সঁহাৰি জনাইছোঁ জনাব বুলি আশা কৰিছোঁ এইখিনি আৰু আপোনাৰ লোকেশ্যন ক'ত লৈছে লোকেশ্যন আমাৰ ঠাকুৰকুছিত ওচৰতে আমাৰ গুৱাহাটীৰ ওচৰতে মেক্সিমাম মানুহ আজিকালি ঠাকুৰকুছি চিনিয়ে পায় দেখিলে চিনিয়ে পাব ঠাকুৰকুছি তাতে কৰিছোঁ আমি গোটেইখিনি যিহেতু গানটো ডিমাণ্ডে কৰিছে তাতে সেইকাৰণে আমি তাতে কৰিছোঁ গানটো কৃষ্ণ কৃষ্ণ হ বোলো কৃষ্ণ 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 হ বোলো কৃষ্ণ কৃষ্ণ মানে অন্য গানতকৈ ব্যতিক্ৰমী বুলি মই বিশেষ ক'ব নাযাওঁ অডিঅ'টো কিন্তু ব্যতিক্ৰমী অডিঅ'টো বিৰাট বেলেগ ধৰণৰ আপোনাৰ ভিডিঅ'টো চালে গম পাব যে অডিঅ'টোৰ লগত আমি কি ধৰণৰ কনচেপ্ট এটা বনাইছোঁ আৰু একচুৱেলি এই গানটো মই কৰিবলৈ বেছি কষ্ট হোৱা নাই কাৰণ মানে ৰেকিব দাই মোক বহুত হেল্প কৰিছে মোৰ বন্ধু দাদা হয় দাদা বন্ধু তেখেতেই গোটেইখিনি মোক কৰিছে মই খালি শ্বৰ্ট লৈছোঁ কিন্তু এই গানটো এটা বেলেগ এটা ব্যতিক্ৰমী হ'ব যে মানে মই এনেই নোলাওঁ ভিডিঅ'ত একচুৱেলি মই বহুত গান